নমস্কাৰ, মই পিংকি শইকীয়াই পাঠ কৰিবলৈ লৈছোঁ জুৰিমণিৰ দ্বাৰা ৰচিত এখনি নীলাখামৰ চিঠি। মৰমৰ অনুৰাগ, এয়া গভীৰ ৰাতি, প্ৰাণীজগত গভীৰ নিদ্ৰাদেৱীৰ কোলাত টোপনি গৈছে, কিন্তু মই এতিয়াও তোমাৰ বাবে সাৰে আছোঁ। তোমালৈ মোৰ হৃদয়ৰ গুপুত কথাবোৰ কওঁ বুলি হাতত তুলি লৈছোঁ মোৰ কলমটো। তুমি বাৰু চাই আছানে সেই নীল আকাশৰ বুকুত মিচিকিয়াই হাঁহি থকা জোনটোৰ দৰে? প্ৰতিটো বিৰহৰ ৰাতি তোমালৈ মোৰ বৰ মনত পৰেও। এয়া চোৱাচোন, এই গভীৰ নিশাও তোমাৰ বাবেই মই উজাগৰে আছোঁ। হৃদয়ত যে এটুকুৰা প্ৰচণ্ড বেদনা জুয়ে অহৰ্নিশে দহি আছে জানা। তুমিহীনতাত মাজে মাজে অভিমানবোৰে মোৰ দাঙি উঠে। তুমিতো মোক 7 জনমৰ বাবে কাষত থকাৰ প্ৰতিশ্ৰুতি দিছিলা, কিন্তু এটা জনমৰ প্ৰতিশ্ৰুতিও তুমি ৰাখিব নোৱাৰিলা কিয়? ৰাতি সাধাৰণ মেঘৰ গাৰ্জনিতে ভয় খাই তোমাৰ উমাল বুকুত নিৰাপত্তা বিচাৰি পোৱা এই অভাগিনীৰ কথা এবাৰ নাভাবিলা? আমাৰ প্ৰেমৰ প্ৰতীক হিচাপে তুমি মোৰ গৰ্ভত দি গুচি গ'লা। দেউকা মেলি সৌ জোনটোৰ কাষলৈ এবাৰো নাভাবিলা তোমাৰ অবিহনে আমাৰ পোনাকণক কেনেকৈ ডাঙৰ কৰিম? তুমি যোৱাৰ পিছত আমাৰ পোনাকণে মোক গৰ্ভতে সদায় সোধে জানা, আই, পিতায়ে মোক মৰমৰ পৰা বঞ্চিত কৰি কিয় আঁতৰি গুচি গ'ল? এবাৰো মোক চাই যাবলৈ মন নগ'লনে? মোৰ বুকুখন ভাঙি গৈছিল। মোৰ হাতত যে একো উত্তৰ নাছিল, আছিল মাথো বেদনাক্লিষ্ট অশ্ৰুৰ ধাৰ। এতিয়া আমাৰ পোনাকণ ডাঙৰ হ'লহি। আজি সি প্ৰথম স্কুল গৈছিল জানা। তাক স্কুললৈ উলিয়াই লৈ তোমাৰ ফটোখনত ধূপ এডাল জ্বলাই দি তোমাৰ পৰা আশীৰ্বাদ বিচাৰিছিলোঁ। তুমি তাক দিছিলানে আশীৰ্বাদ? তুমি কিন্তু তাক সদায় আশীৰ্বাদ দি থাকিবা দেই। আজি তোমাৰ অভাৱ বাৰুকৈয়ে অনুভৱ কৰিছোঁ জানা। স্কুলৰ এডমিশ্যনৰ ফৰ্মখনত তোমাৰ নামৰ আগত চন্দ্ৰবিন্দুটো দিবলৈ গৈ মোৰ হাতখন যে কঁপি উঠিছিল। অজানিতে হাতৰ পৰা কলমটো খহি পৰিছিল। গধূলি গোসাঁই থাপনাত ভগৱানৰ চৰণ যুগলত মোৰ অশ্ৰুৰ ধাৰে পখালি দিছিলোঁ। তোমাৰ অবিহনে পোনাকণক মই অকলে কেনেকৈ ডাঙৰ কৰিম বাৰু? তোমাৰ দৰে ময়ো তাক এজন সৈনিক হোৱাটোৱে বিচাৰোঁ, কিন্তু কিয় জানো মোৰ মাতৃ হৃদয়খন অজান আশংকাত কঁপি উঠে অ'। তোমাৰ দৰে সিও যদি শ্বহীদ হৈ মোক এৰি গুচি যায়, মই যে একেবাৰে অকলশৰীয়া হৈ পৰিম। তুমি মোক সাহস দিলে প্ৰতিটো সংগ্ৰামেই মই অতিক্ৰম কৰিব পাৰিম। এয়া চোৱাচোন, পোনাকণে কেনেকৈ কুচিমুচি শুই আছে। বহু কষ্ট কৰিহে তাক আজি শুৱাইছোঁ জানা। তোমাৰ কথা সুধিছিল, মা, পাপা কেতিয়া আহিব মোক মৰম কৰিবলৈ? মই সেই জোনটোলৈ আঙুলিয়াই দেখুৱাই কৈছিলোঁ, সেই জোনটো যে দেখিছা তাৰ কাষতে তোমাৰ পাপা আছে। কাম শেষ হ'লেই আহিব আমাৰ কাষৰলৈ। মই তাক ফাঁকি দি ভুল কৰিলোঁ নেকি অনুৰাগ? সপোনতে হ'লেও এবাৰ আহিবাচোন, পোনাকণক অকণমান মৰমকে দি যাবাহি। চিঠিখন পোৱাৰ লগে লগে আহিবা হা, আহিবানে? তোমাৰ অবিহনে বৰ কষ্টত আছোঁ অ'। আহা না।
তুমি মোৰ কাষৰলৈ এবাৰ। আজিলৈ ৰাখিছোঁ দেই, তোমাৰ বুকুৰ মৰমক সুঁৱৰি উত্তৰৰ বাবে অপেক্ষা কৰিলোঁ। ইতি তোমাৰ মৰমৰ নীলাঞ্জনা।